back to my channel Ponita Lives and Vlog. আজিও উলাইছো যাব এয়া আমি সাকি বন্দি জ্বলালো শিৱ মন্দিৰত। Welcome back to my channel Ponita Lives and Vlog. আজিও উলাইছো যাবলে কামপুৰৰ ৰত্নাৱলী থান, বহুত পবিত্ৰ থান এখন। ভন্তি যায়, বাহত যায়, গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমি ৰত্নাৱলী থানলৈ গৈ আছোঁ, বা মই ভন্টি দুজনী। ঘৰৰ ওচৰতে কাৰণে আমি ৰিক্সাতে গ'লোঁ। এইজনী মোৰ ভন্টি, এই বা আৰু মোৰ ভন্টি এইফালে আছে। এইখন হ'ল আমাৰ কপিলি। অলপ পানী বাঢ়িছে, এইকেইদিন বৰষুণ হৈ থকাৰ কাৰণে আৰু পানী বাঢ়িছে, তথাপিও খুব ধুনীয়া লাগিছে পৰিৱেশটো। মন্দিৰ থানখনো আপোনালোকৰ কপিলিৰ পাৰতেই। চাওকচোন কি ধুনীয়া সুন্দৰ পৰিৱেশ। বায়ে পুৰা ফটো উঠাইছে, ভাল লাগিছে কাৰণে লোকেশ্যনটো ফটো উঠাইছে। বৰ ধুনীয়া জেগা, মানে এনেকুৱা পৰিৱেশ চকুতে দেখা পোৱা নাযায়, ভাল লাগিছে। আৰু এই আমি ৰত্নাৱলী থান পালোহি। চাকি নানিলোঁ কাৰণে আমি চাকি কিনিবলৈ দোকান এখনলৈ গ'লোঁ। ভণ্টিয়ে চাকি কিনিছে আৰু আমি এতিয়া ভিতৰলৈ যাওঁ। আৰু আমি ভিতৰলৈ আহিছোঁ, মানুহ যথেষ্ট আছে। আৰু আমি ভিতৰলৈ পালোহি। চাকি দিয়া মানুহ আছে যথেষ্ট। আমি অকণমান টাইম ৰখিব লাগিব। জেগাটো অলপমান ঠেক হয়, চাকি দিয়া জেগাটো, সেইটো কাৰণে অকণমান টাইম ৰখি দিছোঁ। চাওক আপোনালোকে নামঘৰটো বৰ ধুনীয়া। এবাৰ আহিছিলোঁ সৰুতে, তেতিয়া বনোৱা নাছিলে, এতিয়া বনাইছে। চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে নামঘৰটো। আৰু এতিয়া আমি গৈ আছোঁ ওচৰতে থকা শিৱ মন্দিৰটোলৈ। ওচৰতে আছে কাৰণে ভাবিলোঁ তাতো চাকি বন্তি এগছ জ্বলাই থৈ আহোঁ। এয়া বাহিৰ ভাগ, থানখনৰ বাহিৰ ভাগ। চাওক আপোনালোকে বাহিৰ ভাগ কি সুন্দৰকৈ ৰাখিছে। এইখনেই থানখন। এয়া শিৱ মন্দিৰ আমি পালোহি। এইটো বনাই আছে মন্দিৰটো, আধৰুৱা হৈ আছে কাম। আমি চাকি গছ জ্বলাই পেলাই আপোনালোকক বাহিৰৰ পৰিৱেশটো আকৌ দেখুৱাই আছোঁ।
এয়া আমি চাকি বন্তি জ্বলালো শিৱ মন্দিৰত। খুব ধুনীয়া জেগা, সঁচাই ভাল লাগিছে আহি পেলাই। ভাবা নাছিলো আহিবলৈ পাম বুলি, পিছত আহিম ভাবিছিলো, কিন্তু ভণ্টিহঁত বাহঁত আহিল কাৰণে আহিবলৈ হ'ল। শিৱ মন্দিৰৰ পৰা ওলালো। গামোচাখন লৈ আছো। নাম হ'ব এতিয়া, নাম হ'ব এতিয়া আমি নামঘৰৰ ভিতৰত অলপ বহিছোঁ। আৰু আমি এতিয়া যাওঁগে, দেৰি হ'ব ইয়াত প্ৰসাদ চসাদ দিয়ে, সেইটো কাৰণে আমি যাবলৈ ওলাইছোঁ। আৰু এয়া আমি এতিয়া ঘৰলৈ বুলি ওলালোঁ।